নমস্কাৰ জনাইছোঁ মই মুনমি গগৈ আৰু আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। ফাগুন আহি পদূলি মুখত, তাৰমানে লাহে লাহে হলিও আহিলে আৰু হলি খেলোঁতে কিন্তু আপোনালোকে সকলোৱে সাৱধানতা অৱলম্বন কৰিব, কাৰণ হলিয়ে মানুহৰ জীৱনলৈ যেনেকৈ ৰঙীন পোহৰ আনে, মাদকতা আনে, ঠিক তেনেকৈ কিছুমান মানুহৰ জীৱনলৈ অন্ধকাৰো নমাই আনে। কি কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, কাৰণ হলিৰ কিছুমান ৰাসায়নিক পদাৰ্থই আমাৰ চকুত বহুত বেছি পৰিমাণে এফেক্ট কৰে, বহুত বেছি পৰিমাণে প্ৰভাৱ পেলায় আৰু কিছুমান সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ সেই হলিৰ ফাকুগুৰিৰ ৰংটো যদি চকুত সোমায়, কিছুমান ল'ৰা ছোৱালীয়ে জীৱনৰ কাৰণে পোহৰ হেৰুৱাই পেলায়। এনেকুৱা ধৰণৰ উদাহৰণো নথকা নহয়। গতিকে সকলোৱে হলি খেলো আহক, কিন্তু আনন্দৰে ৰঙীনভাৱে সাৱধানতাৰে। আৰু এটা কথা জানিছোঁ যে জীৱনত যদি বিপদ আহে, জীৱনত যদি কেতিয়াবা কাৰোবাৰ ওপৰত খং উঠে, সদায় নীৰৱতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব লাগে। এই নীৰৱতাই মানুহক বহুত বিপদৰ পৰা আচলতে সকাহ দিয়ে, বহুত বিপদৰ পৰা আঁতৰাই আনে, নহয় জানো? বেছি দেৰি নকৰোঁ আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি, মাংসৰ জালুকীয়া। প্ৰত্যেকেই জানে, কিন্তু মই ইমান ধুনীয়াকৈ বনাবলৈ শিকিলোঁ ৰেচিপিটো। আৰু কাৰ পৰা শিকিলোঁ জানেনে? এইটো শিকিলোঁ মোৰ মানুহজনৰ পৰা। কাৰণ গাভৰু হৈ যেতিয়া আছিলোঁ, তেতিয়া গাত কথাই লগা নাছিলে। ধুনীয়া ধুনীয়া সপোন দেখিছিলোঁ, কল্পনা কৰিছিলোঁ ৰঙীন পৃথিৱী এখনৰ, সেইমতে পাইছোঁ। কিন্তু পাকঘৰলৈ সোমোৱা নাছিলোঁ, কাৰণ খুব সৰুতেই দাদাই বিয়া পাতিছিলে আৰু আপা আৰু বৌৱে সকলোৱে মিলি পাকঘৰ চম্ভালিছিলে। মই বাহিৰা কাম কিছুমানহে কৰিছিলোঁ। গতিকে পাকঘৰ চম্ভালিছোঁহি বোৱাৰী হোৱাৰ পিছতহে। বহুত বেছি পৰিমাণে প্ৰতিঘাত পাইছিলোঁ। কেতিয়াবা নিমখ বেছি হৈছিলে, কেতিয়াবা নিমিলা দুটা বস্তু একেলগে বনাই দিছিলোঁ। কিন্তু লাহে লাহেকৈ মানুহজনে গোটেইখিনি শিকাই বুজাই ল'লে আৰু সেই মানুহজনৰ পৰাই আজি মই এই ধুনীয়া ৰেচিপিটো বনাবলৈ চেষ্টা কৰিলোঁ আৰু সফলো হ'লোঁ। আৰু এতিয়া মই এনেদৰেই প্ৰত্যেক দিনে জালুকীয়া বনাই খাওঁ, আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ। কাৰণ মোৰ দৰে বহুত গৃহিণী আছে, যিসকলে গৃহিণীৰ পোচাকযোৰ পিন্ধাৰ পিছতহে আচলতে ভাতৰ চৰুৰ জুইকুৰাৰ ওচৰলৈ গৈছে। গতিকে ভাবিছোঁ সহায় হ'ব। আৰু আপোনালোকেও মোক চাগে নিৰাশ নকৰিব, কাৰণ আগৰবোৰ ভিডিঅ'ত দেখিছোঁ প্ৰত্যেকেই মোক সাহস দিছে, প্ৰেৰণা দিছে, মৰম দিছে। এইটো ভিডিঅ'টো চাগে মৰম পাম, আশা ৰাখিলোঁ। আহক তেতিয়াহ'লে ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আৰু যদি ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰি থৈ যাবচোন, মোৰ বৰ ভাল লাগিব। লগতে যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু লগতে আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, যিসকলে মোৰ দৰে কি বনাম কি নবনাম বুলি ঘুমটিয়াই থাকে, ভয় ভয় কৰি থাকে, তেওঁলোকলৈ আগবঢ়ালোঁ। এতিয়া মই এয়া লৈছোঁ, পিঁয়াজ লৈছোঁ 3 ফাল, আৰু মুৰ্গীৰ মাংস লৈছোঁ, বিলাহী লৈছোঁ 2টা, আলু 3টা কাটি লৈছোঁ দুফাল দুফালকৈ, আদা নহৰু। তাৰপিছত মছলা লৈছোঁ মই এয়া ৰেড চিলি লৈছোঁ, ডালচেনি লৈছোঁ, আৰু জিৰা, ধনিয়া আৰু মিট মছলা লৈছোঁ। আনফালে এটা কুকাৰ পাতি দিছোঁ, তাতে অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম, আৰু তেলখিনি গৰম হওঁতে এতিয়া মই গৰম মছলাৰ নামত লং, ইলাচি আৰু ডালচেনি দি দিছোঁ, আৰু লগে লগে দি দিছোঁ পিঁয়াজখিনি। আৰু পিঁয়াজখিনি অকণমান ৰঙা পৰালৈকে মই গৰম হ'বলৈ দিম, সিজিবলৈ দিম। এতিয়া এইখিনি পিঁয়াজখিনি সিজি যোৱাৰ পিছত মই আদা আৰু নহৰুৰ যিটো পেষ্ট বনাই ল'লোঁ, সেই পেষ্টটোও লগতে দি দিলোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ ৰঙা পৰালৈকে ভাজি থাকিম। এয়া অকণমান ৰঙা পৰি আহিছে, আপোনালোকে দেখা পাইছেই। আৰু এতিয়া মই ইয়াতে দি দিম মই লোৱা মছলাখিনি, ধনিয়া, ৰেড চিলি, জিৰা গুড়ি, আৰু লগতে দিছোঁ মিট মছলা। জালুকখিনি এতিয়াই নিদিওঁ, কাৰণ মইনাকনে খাব। অকণমান কাঢ়ি লোৱাৰ পিছতে জালুকখিনি গুড়ি কৰি দি দিম। এতিয়া এইখিনি মোৰ অকণমান সিজিবলৈ এৰি দিছোঁ, আৰু অকণমান সিজি উঠাৰ পিছতে মই দি দিছোঁ বিলাহী 2টা 4 ফালকৈ কাটি পেলাই। আৰু এই বিলাহীকেইটা লৰাই লৰাই অকণমান গলি ল'বলৈ দিম। খুব বেছি পৰিমাণে লৰাই থাকিম, আচলতে গেছটো মই কমাই দিয়া নাই। আৰু বিলাহীকেইটা যেতিয়া গলিব, তাৰ আগে আগে মই দি দিছোঁ নিমখ, পৰিমাণ অনুসৰি নিমখ দিছোঁ, আৰু লগতে দি দিছোঁ হালধি। আৰু এইখিনি সময়তে কৈ থওঁ, এইখিনি সময়তে খুব ধুনীয়া এটা গোন্ধ আহে। সেই গোন্ধটোতে আচলতে একদম খাই দিওঁ লাগে, আৰু বৰ ভাল লাগে। এয়া চাওক, বিলাহী লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু ধুনীয়া ৰং এটা উঠিছে। এতিয়া মই ইয়াতে দি দিছোঁ দুফাল দুফাল কৰি লোৱা আলু 3টা। এয়া
আৰু আলু তিনিটা মই ধুনীয়াকৈ সেই মছলাখিনিৰ লগত মিলি যোৱাকৈ লৰাই দিম এবাৰ। আৰু আলুকেইটা সিজালৈকে মই কম জুইত এতিয়া ঢাকন দি সিজাই থাকিম। আনফালে মাংসখিনিত মই অকণমান নিমখ সানি লৈছোঁ আৰু এখন কেৰাহীত অকণমান তেল দি পেলাই মাংসখিনি ফ্ৰাই কৰি লৈছোঁ। কাৰণ মাংসখিনি ফ্ৰাই কৰি নল'লে কুকাৰত দিলে সিজি যায়, কোনো কথা নাই, কিন্তু অকণমান বগা বগা লাগি থাকে, সেইকাৰণে মই বেয়া লাগে, সেইকাৰণে এনেদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু ৰঙা পৰাকৈ ফ্ৰাই কৰি ল'লে ভাল। এয়া মোৰ এটা ছাইড ৰঙা পৰিছে, আনটো ছাইড মই ৰঙা পৰিবলৈ দিছোঁ। আনফালে মোৰ আলুখিনিও সিজি গৈছে চাগে। এয়া চাওকচোন, আলু আৰু বিলাহী গোটেই মছলাখিনি বৰ ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই তাতে দি দিম ফ্ৰাই কৰি থোৱা মোৰ মাংসখিনি, মানে কেৰাহীখনৰ পৰা উঠায়ে লগে লগে ইয়াত দি দিম। আৰু ইমান সহজ পদ্ধতিৰে বনাইছোঁ নহয়নে? আপোনালোকেও বনাব খুব সহজ পদ্ধতিৰে, আৰু আলহীকো আপোনালোকে দিবচোন, বৰ ভাল পাব খাবলৈ। আৰু এইটো যিমানেই দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হয়, আৰু লগতে ইয়াৰ পৰা বহুত পৰিমাণে শক্তিও পোৱা যায়। এতিয়া মই লগে লগে দি দিছোঁ পানী, মাংসখিনি অকণমান ডুব যোৱাকৈ। হৈ গ'ল, মই 5টা চিটি লগাইছিলোঁ। এতিয়া চাওক মোৰ মাংস এয়া। আৰু অকণমান মইনাকণলৈ কাঢ়ি লৈ পেলাই মই তাতে দি দিলোঁ খুন্দি লোৱা জালুকখিনি। খুন্দি লোৱা জালুকখিনি দিয়াৰ পিছতে ভাবিলোঁ দুটামান কেঁচা জলকীয়ানো কিয় নিদিয়াকৈ থাকোঁ, কাৰণ কেঁচা জলকীয়াৰ দিন। এতিয়া মই দুটামান কেঁচা জলকীয়াও দি দিলোঁ। আমি কিন্তু জলকীয়া খুব খাওঁ দেই। এটা চিটি মৰাৰ পিছত এতিয়া মই কুকাৰৰ ঢাকনখন খুলি দিছোঁ। চাওক কিমান ধুনীয়া সুস্বাদু লাগিছে। আপোনালোককতো এতিয়া মই খুৱাব নোৱাৰোঁ, কিন্তু ইমানেই ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এটা বাটিত কাঢ়ি লৈছোঁ। এয়া দেখোঁতে আপোনালোকে গম পাইছে কিমান ধুনীয়া হৈছে। অতি সোনকালে, একদম কম সময়ৰ ভিতৰতে, প্ৰায় 10 মিনিটমানৰ ভিতৰতে এইটো মাংসৰ ৰেচিপি ৰেডি হৈ যায়। আনফালে এইকণ থৈছিলোঁ মইনাকণলৈ, লগতে দেখাই দিলোঁ আপোনালোকক। আৰু এয়া মইনাৰ ভাতৰ থালি ৰেডি হৈ